আজি এই কণ কণ ল'ৰা ছোৱালীবিলাকক যি নেকি জীৱনৰ সুন্দৰৰ কলাৰ এটা আধাৰ সংগীত, এই সংগীতৰ দৰে শিক্ষা বুলি ক'লে আমি যিটো ভাবোঁ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ইয়াতে আছে, যাৰ আজিও মই চৰণ চুই মই নিজক একলব্য বুলি ভবাৰ সেই সাহস গোটাব পাৰোঁ, যাক নেকি মই সদায় দ্ৰোণাচাৰ্য ৰূপত দেখি আহিছোঁ। সেইগৰাকীৰ উপস্থিতিত মই আপোনালোকক আজিও মোৰ ৮০ৰ বয়সত পৰামৰ্শ দিবৰ ধৃষ্টতা অন্তত তেখেতৰ সন্মুখত মোৰ নাই। তৎসত্ত্বেও কওঁ, এই সমাবেত সুধীবৃন্দ, কণ কণ ল'ৰা ছোৱালীবোৰ আছে, মাতৃবোৰ আছে, অভিভাৱকবোৰ আছে, আৰু সমাজৰ দুই এগৰাকী গণ্যমান্য ব্যক্তিকো দেখিছোঁ। মই যেনিবা আমাৰ অনিমা দৈমাৰীৰ কথা নক'লোৱেই যেনিবা। আপোনালোকে চাওক, আজিৰ এই মুহূৰ্তত, আজিৰ ৰাতিপুৱাৰ আপুনি যদি বাতৰি কাকতখন পঢ়ি চায়, গধূলি গৈ যদি আপুনি দূৰদৰ্শনৰ সেই যন্ত্ৰটো খুলি চাই বাতৰিও চাব খোজে, তাত শতকৰা ৯০টাই নেতিবাচক খবৰ, এনেকুৱা নেতিবাচক খবৰলৈকে গৈছে যে মন মস্তিষ্ক বিশৃংখলতাৰে ভৰি দিয়ে, বুকুখন আতংকত কঁপি উঠে, নিজে যেন শ্বাসৰুদ্ধ হৈ পৰোঁ, এনেকুৱা চিন্তা। এইখন সমাজ, যি সমাজ 1947 চনৰ 15 আগষ্টৰ নতুন প্ৰভাততে মোৰ দেউতা, আপোনালোকৰ ককা, এইসকলে বিচাৰিছিল স্বাধীনতা বুলি, আৰু বিচাৰিছিল এখন পৰাধীনমুক্ত ভাৰতবৰ্ষ, আৰু মানুহবোৰ স্বাধীন হওক, আৰু এখন সুন্দৰ কলাৰে ভৰি পৰা এনেকুৱা ধৰণৰ ডক্টৰ ভূপেন হাজৰিকা কলাকেন্দ্ৰৰ দৰে, সংগীত বিদ্যালয়ৰ দৰে গোটেই সমাজখনত যেন এক সংগীতৰ মধুময় কৰিব। কিন্তু আপোনালোক যিসকল অভিভাৱক, অকল ল'ৰা ছোৱালীৰ সন্তানৰে নহয়, আজি সমাজখনৰ অভিভাৱক, কি হৈছে, কি দেখিছোঁ, কি কৰিলোঁ। দেউতাৰ সেই ছবিখনৰ ওচৰত থিয় হৈ মই সদায় স্নান কৰি যেতিয়া তেখেতক প্ৰণাম কৰিব যাওঁ, যি নেকি মোৰ আৰাধ্য, যি নেকি মোৰ নেদেখা ভগৱানতকৈও তেখেত মোৰ দেখা ভগৱান, তেওঁৰ ওচৰলৈ গৈ মই সদায় ক'বলগীয়া হয়, সেই দেউতা, কি সমাজখন তোমালোকে আনিছিলা স্বাধীনতা কৰি ভাৰতবৰ্ষ, আমি কি কৰিব। সেয়েহে প্ৰয়োজন হৈছে আকৌ সংগীতৰ অনুষ্ঠান। সেই গাঁৱৰ নামঘৰত, সেই ক'ৰবাত চহৰৰ ক্লাব ঘৰৰ মাজত সংগীত সোমাই নাথাকি মানুহৰ হৃদয়ৰ মাজে মাজে সেই গুঞ্জৰিত হওক সেই সংগীত, সেই ৰূপৰ জ্যোতি প্ৰসাদৰ যি সংগীত ইয়াত আহি শুনিছোঁ, যি বিষ্ণুৰভাৰ সংগীত শুনিছোঁ, সেইবোৰ সংগীত যেন বাজি উঠে হৃদয়ে হৃদয়ে। নহয় বন্দুকৰ জন্তনী, নহয় সেই সুৰাৰ পান কৰি ৰাস্তাত উদ্ভণ্ডালি কৰা সেই সকলো যুৱক যুৱতীৰ ক্ৰিয়াখণ্ড আমি চাবলৈ ৰখি থকা নাই। মোৰ পিতৃপুৰুষসকলে, মোৰ আজু ককাসকলে সেইকাৰণে স্বাধীনতা অনা নাছিল। আহক, আজিৰ এই সুন্দৰ সংগীত অনুষ্ঠান এখনৰ ৫ম বাৰ্ষিকী জন্মৰ লগ্নৰ সময়ত আমি আকৌ সেইখিনিকেই আমি আওৰাওঁ, আমি শপত খাওঁ যে আমি সংগীতময় কৰোঁ গোটেই সমাজখন আমাৰ আকাশে বতাহে। অস্ত্ৰৰ যি জঞ্জননি ধৰিছে, যি সুৰাৰ সোঁত ববলৈ ধৰিছে, যি আমাৰ অপসংস্কৃতি আহিব ধৰিছে, আমাৰ মন মগজুত কেৱল ধনৰ প্ৰতি দৌৰাৰ যি প্ৰয়াস হৈছে, সেইবোৰ যেন আমি কমাই আনি লাহে 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 এই সুন্দৰৰ জগতখনলৈ নিব পাৰোঁ। সংগীত যেন আমাৰ হৃদয়ত আকৌ বাজি উঠে, সকলো সময়তে যেন আমি অনুভৱ কৰোঁ যেন সমাজখনত এটা সংগীতৰ ৰোল এটা বহি আছে। সেইখিনিকে কামনা কৰিলোঁ। মই কি দিম, মই এক ক্ষুদ্ৰ মানৱ, মই সমাজৰ এজন সাধাৰণ সেৱক মাত্ৰ, আৰু তাকেই বাছি লৈ কোনোদিন চৰকাৰী চাকৰিত লোভ নকৰি
70 চনৰ 6 এপ্ৰিলত গৈছিলোঁ টংলালৈ, য'ত দেখি এইটো কণমানি আছিল আজি এই সম্বৰ্ধিত ব্যক্তিগৰাকী। আশা কৰিছিলোঁ এখন সুন্দৰ সমাজ কৰিবলৈ, হয়তো নোৱাৰিলোঁ। সেইকাৰণে কণ ল'ৰা ছোৱালীবিলাকৰ পৰা আশা কৰিছোঁ, আৰু মুন কুমাৰৰ ডেকাৰ দৰে লোকসকলে এক সংঘবদ্ধ হৈ আকৌ বজাই তুলিব সমাজলৈ এই সংগীতৰ জোৱাৰ, হৃদয়ৰ মাজে মাজে সুন্দৰতা আনিব। এই কামনাৰে মোৰ সাধাৰণ ব্যক্তিৰ ক্ষুদ্ৰ মগজুৰে ক্ষুদ্ৰ মস্তিষ্কৰে যিখিনি বক্তব্য ৰাখিলোঁ সেইখিনিকে বহুত বুলি আপোনালোকে গ্ৰহণ কৰক। ইমানকে কৈ শুভ সন্ধিয়া যাচি পুনৰবাৰ মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ।